মন হীৰা দৈ চাইকেল নহয় টিলিঙা টিলিঙা নহয় বেগ এইবাৰ ময়ে পৰীক্ষাত পাছ কৰি কলেজত যাম কলেজতে গৈ যাম ছোৱালীৰে লাইনত লাগি মই যাম পেডাল মাৰি 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 অভন্তি কলেজলৈ যাম বাটতে তোক লগ পালে অভন্তি চাইকেলতে নিম। কি হ'ল ঐ বাথৰুম সিংগাৰ, তই যে ইয়াতে গান গাই আছ যে পৰীক্ষা দি আহিলে নে নাই? পিতাই দেখোন। কি হ'ল, তই বেলেগ বুলি ভাবিছিলা নেকি? নাই পিতাই, সেইটো সময়ত যে বেলেগ ওলাই আহিব এইটো মই ভাবিবই পৰা নাই। সেই সময়ত যে আপুনি ফুলাব সেইটো মোৰ মনটোৱে খেলি আছিলে যে আপুনি নহয় মা ওলাই আহিব। আচ্ছা ঠিক আছে, তই যে পৰীক্ষা দি আহিলা এতিয়া পৰীক্ষা ভাল হ'ল নে নহ'ল সেইটোৱে কোৱা। পিতাই পৰীক্ষানো কিনো আৰু, আজি যিটো প্ৰশ্ন কাকত আহিছিলে নহয় সেইটো ভাতৰ লগত পানী খোৱা বিধৰ আছিলে। তোৰ কাৰণে ইমান উজু কুৱেশ্যন আহিছিলে নে? চবেই কৈছে দেখোন আজিৰ কুৱেশ্যন পেপাৰ বহুত টান আছিলে বুলি। দেউতা আপুনিও মানুহ আৰু, যিবিলাকে ঘৰত নপঢ়ে নহয় সেইবিলাকৰ কাৰণে কুৱেশ্যনটো টান আছিলে। আৰু মইতো যিমান পঢ়ো ন আপুনি জানেই 24 ঘণ্টাত 28 ঘণ্টাই পঢ়ো ন দেউতা। বাহ বেটা বাহ, তইতো 24 ঘণ্টাত 28 ঘণ্টা কেনেকে পঢ়িছিলা? আচ্ছা ঠিক আছে, মই কুৱেশ্যন কেইটামান সুধিম নহয়, তই ক'ব পাৰিব লাগিব, তেতিয়াই গম পাম যে তোৰ এক্সাম ভাল হৈছে বুলি। ঠিক আছে দেউতা, আপুনি প্ৰশ্ন সোধক, পিছে মই প্ৰশ্ন কাকত লৈ আহো। নাই বেটা, তই প্ৰশ্ন কাকত লৈ আনিব নালাগে, মই ৰমেনৰ পৰা প্ৰশ্ন কাকতখন চাই আহিছো। অকে পিতাই, তেনেহ'লে কোৱা। প্ৰথম কুৱেশ্যনটো হৈছে যুদ্ধ কাক বোলে? 4টামান উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। পিতাই ইমান সহজ কুৱেশ্যনটোৱে সুধিছানে? সেইটো ভাতৰ লগত পানী খাওঁতে যিমান সহজ আছে তাতকৈ অধিক সহজ আছে। বেলেগ এটা কুৱেশ্যন সোধা, আজি পৰীক্ষাত যিদৰে লিখিছিলো একজেক্টলি মই সেইদৰে আপোনাক কৈ দিম। নাই বেটা, তুমি সেই কুৱেশ্যন এনচাৰটোৱে কোৱা। সেই কুৱেশ্যন এনচাৰটো পোৱাৰ পাছত মই গম পাম যে তই আজি কি লিখি আহিছা। আচ্ছা ঠিক আছে পিতাই, তেনেহ'লে শুনা। ছোৱালী বোলা প্ৰাণীৰ বাবে ল'ৰাবিলাকৰ মাজত মৰা মৰি গুচি আদি যিবিলাক কাজিয়া হয় ইয়াকে যুদ্ধ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 1 নম্বৰ সীতা দেৱীৰ বাবে ৰাম ৰাৱণৰ মাজত হোৱা ৰামায়ণৰ যুদ্ধ। 2 নম্বৰ দ্ৰৌপদীৰ বাবে কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা মহাভাৰতৰ যুদ্ধ। 3 নম্বৰ সুন্দৰী ছোৱালীৰ বাবে বৰ্তমান ল'ৰাবিলাকৰ মাজত হোৱা মৰা মৰি গুচিৰ যুদ্ধ। ইয়াৰ ভিতৰত পিছে ময়ো এজন আছো পিতাই। 4 নম্বৰ মাৰ দুতলীয়া কথাৰ কাৰণে দেউতা আৰু ককাৰ মাজত মুখ চুপতিৰ কাজিয়া। এই কাজিয়া দেউতা ককাৰ ওচৰৰ পৰা আঁতৰি আহি টাউনত মাটি লৈ ঘৰ বনাই আছে। এতিয়া পিছে দেউতাই মাৰ কাপোৰ কানিহে ধুব লগা হৈছে। এইবোৰ দেখি মোৰ বৰ দুখ লাগিছে, কিয়নো পাছত মই বিয়া পাতিলে এনেকুৱা হ'ব নেকি বুলি। বাহ বেটা বাহ, একদম সঠিক উত্তৰ দিছা। তই যে ভগৱানৰ কি অৱতাৰ লৈ পৰীক্ষা দিছিলা ইমান সঠিক উত্তৰ দিব পাৰিছা যে। আচ্ছা ঠিক আছে বেটা, তোৰ কাৰণে আৰু এটা কুৱেশ্যন সুধিম, তেতিয়াই গম পাম যে তই আজি পৰীক্ষাত কিমান নম্বৰ পাই পাছ কৰিবা। পিতাই এটানো কি আৰু, আজি কুৱেশ্যন পেপাৰত যিমানবিলাক কুৱেশ্যন আহিছিলে নহয় সেই চব কুৱেশ্যন সোধক, মই আজি এক্সামত যেনেদৰে লিখিছিলো তেনেদৰে আপোনাক এনচাৰবিলাক কৈ দিব পাৰিম। তুমি চব কুৱেশ্যন এনচাৰ ক'ব নালাগে, আৰু এটা কুৱেশ্যন এনচাৰ কৈ দিলে মই গম পাম যে তই আজি কি লিখি আহিছা। আচ্ছা ঠিক আছে পিতাই, আপুনি প্ৰশ্ন সোধক। ইটছ অ'কে, কুৱেশ্যনটো হৈছে মোবাইল কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তোমাৰ নিজৰ ভাষাত লিখা। শুনা পিতাই, মোবাইল হৈছে এক ইলেক্ট্ৰনিক যন্ত্ৰ যিটোক মা দেউতা আৰু মই যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু পিতাই মায়ে গম নোপোৱাকৈ ছোৱালীৰ লগত চেনি খাই থকা অৱস্থাত এদিন ধৰা পৰে, আৰু সেই দিনাখনৰ পৰা মায়ে দেউতাক মোবাইল নিবলৈ বাধা দিয়ে। কিন্তু এই দিনাখনৰ পৰা দেউতাই মোবাইল নিয়াৰ বাদে চাদা টেমাটোকে মোবাইল হিচাপে ব্যৱহাৰ কৰে। বাহ বেটা বাহ, ইমান সুন্দৰকে লিখাৰ কাৰণে তই ঘৰলৈ আহিয়ে ৰান্ধনী ঘৰত সোমাই কি খাব পাম সেইটোকে বিচাৰি আছাগে ন? তুমি একদম পাছ কৰিছা, তোমাক বেলেগ কলেজত নাম লগাই নিদিওঁ আৰু মোৰ কলেজতে লগাই দিম। সেই কলেজখনত ৰাতিপুৱাতে গৰু খাললৈ যাব লাগে, তুমি সেইখন কলেজতে যাব লাগিব। সেই কলেজতে তোমাৰ এনচাৰবিলাক শুদ্ধ হ'ব, বেলেগত নহয়। বা পিতাই কি যে মজা হ'ব। বেটা এতিয়াই যাব লাগিব, তোমাক সেতিয়াই মই নাম লগাই দিম সেইখন কলেজত। ব'লা পিতাই তেনেহ'লে। আহা বেটা আহা, সোনকালে আহা, নহ'লে বেলেগে এডমিশ্যন কৰিব সেইখন কলেজত। ব'লা পিতাই বল। আজিৰ পৰাহে গম পাবি যে পটাত থকা কলেজখন কেনেকুৱা আৰু ফাইদা কিমান।